ৰাতিপুৱাই ওলালোঁ এই মাইনাক থৈ আইতাকৰ লগত আমি যাওঁ বজাৰলৈ এয়া বৰষুণ বতৰ হ'লেওতো আৰু সপ্তাহৰ বজাৰটোতো কৰিবই লাগিব যিহেতু মই মাৰ ঘৰতে আছিলোঁ তাৰপিছত আহিলৈ সেইদিনাখনে আমি তেজপুৰ অহা কথা গতিকে ৰুমৰ চব্জিখিনিও আমি একেবাৰে জখলা বন্ধা দেওবাৰ বজাৰতে কৰি আনিম বুলি ভাবিলোঁ সেই ঘৰৰ পৰা ওলাই গ'লোঁ গৈ আছোঁ এতিয়া জখলা বন্ধাৰ পৰা বজাৰ কৰি আহিম তাৰপিছত আকৌ ঘৰলৈ যাম এইখিনি পানী বাঢ়িছে চাওক ইমান পানী হৈ গৈছে যেন ফিল্ডখন নায়েই এই পানী বাঢ়িছে এই ৰাস্তাটো চাওকচোন গোটেই লেতেৰা বৰষুণ যাক এয়া গোটেই মানুহৰ মানে এই পিছফালটো নায়েই গোটেইখিনি পানী বাঢ়িছে বাৰিষাৰ সময়খিনিত এইখিনি মানুহৰ বহুত কষ্টই হয় ইয়ালৈকে পানী উঠি যায় এতিয়া আছে এইখিনি তাতে ঘাটটো খহাই নিয়াৰ কাৰণে ইয়াতে ঘাটটো দিব লগা হৈছে আৰু এয়া আমাৰ মাইনাও মাত দি আছে আৰু এয়া পালোঁ শিলঘাট তিনিআলি তো মানুহ একেবাৰে নাই দেওবাৰটো মানুহে মানে বজাৰ কৰিবলৈ যায় আজি দেখিছোঁ চাওক ৰাস্তাত তেনেই মানুহ কম বৰষুণ বতৰৰ কাৰণে আৰু আমি উপায় নোহোৱাতহে গ'লোঁ এসপ্তাহ ধৰি বৰষুণ লাগে কওঁতে এসপ্তাহ ধৰি বৰষুণ অৱশ্যে লাগেও খেতি পথাৰত কিন্তু মানে এনেকৈ পেনপেনাই থাকিলেও ভাল নালাগে এয়া ৰেল লাইন পালোঁ এয়া এইখিনি ৰাস্তা যে ইমানেই বেয়া নহয় এয়া একজাক বৰষুণ দিলেও ইয়াতে মানে বোকা পানী উঠি যায় এয়া পানী আৰু যিহেতু এইফালৰ পৰা ওখ মানে বাগানৰ সেই ৰাস্তাটোদি নামি আহে পানীখিনি তাতে জমা হৈ যায় এয়া এতিয়া গৈ আছোঁ এয়া এতিয়া গৈ মই যিখন স্কুলত পঢ়িছিলোঁ ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে সেইখন স্কুল পাম এতিয়া সেইখন স্কুলখন মানে স্কুলখনৰ সন্মুখত পালে কিবা এটা ভাল লাগি যায় যিহেতু নিজে পঢ়ি যোৱা স্কুল এয়া এইখন এইটো জিৰণি চৰা আৰু এইখন এয়া স্কুললৈ সোমাই যোৱা গেট এইখন দেখিলে মনটো ভাল লাগি যায় আৰু এয়া আমি গৈ আছোঁ জখলা বন্ধালৈ এয়া চাহপাত দেখিছেনে এয়া মাজতে ৰাস্তাটো বহুত ধুনীয়া পৰিৱেশ মানে স্কুলৰ কাৰণেতো বহুত ধুনীয়া পৰিৱেশ হাই হুলস্থুল নাই গাড়ী মটৰৰ যান বাহনৰ যিটো আমি শব্দ শুনা পাওঁ ৰাস্তাৰ কাষতে যিহেতু নহয় স্কুলখন গতিকে মানে এটা শান্তি এটা মানে পঢ়া শুনাৰ কাৰণে শান্তি ঠাই আৰু এয়া তো ইয়াতে মানে কি সন্ধিয়া হ'লে অলপমান ভয় হয় কাৰণ হাতী জীৱ জন্তুবিলাক পাৰ হয় ন হাতী বেছিকৈ যায় পাৰ হৈ যায় বহু কিছুমান পাৰ হৈ যায় এয়া আমি এতিয়া পামগৈ কামাখ্যা গাঁও গৈ থাকোঁ ব'লক আপোনালোকক লগত লৈ এয়া আমি আহি পালোঁহি জখলা বন্ধা চাৰিআলি পাম এতিয়া হস্পিটেল চাৰিআলি পাম এতিয়া পুৰা বৰষুণ ইয়াতো কেনেকৈ যে বজাৰ কৰিম এইখন জখলা বন্ধা হস্পিটেল চাৰিআলি জখলা বন্ধা টাউনৰ ফালে গৈ আছোঁ
দিনাই থান তাৰপিছত ইমান নহ'লে দেওবাৰ বজাৰত বহুত মানুহ হয় আজি মানুহ কম বহুত কম বজাৰ যদিও দোকানবিলাকো দেখোন বন্ধ এখনমান দোকানো বন্ধ এয়া বতৰটো আগলৈকে বহুত দোকান বন্ধ টাইমে হোৱা নাই নহয় চানডে খোলা থাকেহে জখলা বন্ধত আৰু এয়া আমি আহি পালোঁ এতিয়া গাড়ীখন থৈ বজাৰ কৰিব যাওঁ আপোনালোকক দেখুৱাই আছোঁ এয়া নামিম আৰু বজাৰ কৰি নামো বৰষুণৰ বতৰ খেতি পেলাব লাগিব ছাতি হৈছে এটা মানুহ হৈছে কথা এইটো ছাতি থল পাঁচটা 20 টাকা আরে বললে মরি কিনবা ছটা 20 টাকা তো এইটা খরচ হকেলা খরচ বৰষুণৰ বতৰ আছিল যিহেতু সেইবাবে আপোনাৰ চব্জিৰ দামটো যিমান হয় তাতকৈ সিমান পোৱা নাছিলোঁ তাতকৈ অলপ বেছি আৰু যিহেতু দোকানীবিলাকো তেনেকৈ অহা নাছিলে বৰষুণৰ বতৰটো দেখি এই দোকানীও কম আছিল চব্জিৰ দামো তেওঁলোকে এৰি দিয়া নাছিলে হয়তো পিছবেলালে দামটো অলপ কমিছে এনেই সাধাৰণতে জখলাবন্ধাত অকণমান চব্জিৰ দামটো কম হয় এয়া আমি এতিয়া আৰু এখেতক যাওঁতে খুচুৰা নাছিলে এতিয়া উভতি আহোঁতে আকৌ সোমাই পইচাটো দি গ'লোঁ আৰু এতিয়া ল'ব আছিলে বিলাহী এনেকৈ আৰু বজাৰ অলপমান কৰিলোঁ এয়া আৰু হৈছে হা বজাৰ হৈ গ'ল এতিয়া আমি গৈ আছোঁ মানে কাপোৰ কিনিবলৈ কাপোৰৰ বজাৰ হয়নে এইবিলাক ছেকেণ্ড হেণ্ড নেকি হা সেইবিলাক অঁ ছেকেণ্ড হেণ্ড লাগিছে আৱৰণতে সোমাব এম বজাৰ সেইখন এম বজাৰ সেইখনতো ধুনীয়া ধুনীয়া কাপোৰ পায় এইখন ইয়াৰ ডেইলি মাৰ্ট এতিয়া আমি আহি পাই গ'লোঁ ক'ত এম বজাৰ এম বজাৰৰ বেবীৰ যিখিনি কাপোৰ থাকে তাত ওপৰত গৈ চালোঁ মাইনাৰ কাৰণে কাপোৰ ল'বলৈ যিমান দেখিলোঁ এতিয়া বেছিকৈ ধুনীয়া কাপোৰখিনি হৈছে ডাঙৰ আমাৰ মাইনালৈ নহয় সৰু চাইজৰ কাপোৰ তেনেই কম আছিল আৰু আছিল যদিও মানে ইমান এটা পচন্দৰ হোৱা নাছিলে কাইলৈও কাপোৰ লোৱা হ'ল এম বজাৰৰ পৰাই ল'লোঁ কৰিলোঁ এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ কাপোৰ লোৱা হ'ল মাইনাৰো লোৱা হ'ল অলপমান দেৰি হ'ল বৰষুণো এৰিলে এতিয়া গৈ আছোঁ গাড়ীত তেলটো ভৰাই লওঁ গৈ আছোঁ কিবা এটা কোৱা স্প্ৰাইট বিচাৰি তুমি নাপালা গৈ আছোঁ
হস্পিটেল চাৰিআলিৰ পৰা আমাৰ ঘৰলৈ যোৱা বাটেদি গৈ আছোঁ এতিয়া। আৰু এনেকৈ গৈ থাকি আপোনাৰ এটা ৰাস্তা সোমাই গৈছে যিটো হাতীমূৰা থানলৈ যাব পাৰি। আহিহে গম পালোঁ, যিহেতু মই ইয়াতে ভইচ অভাৰ দি আছোঁ, যিহেতু আহি পেলাইহে গম পালোঁ যেন হাতীমূৰাত বোলে এটা হাতীৰ জাক ওলাইছে। তাৰপিছত দেউতাই আহোঁতেহে ক'লে, গতিকে মই কথাষাৰ কৈ দিলোঁ। যিহেতু মোবাইলটোত চাৰ্জ একেবাৰে নাই, 2% আছে, তেনেকেই ভিডিঅ' কৰি আহিছোঁ। গতিকে বেছি সময় নচলিব, মোবাইলটো অফ হৈ যাব। তাৰ আগতে মই ভিডিঅ'টো সামৰিব লাগিব। আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। বাই বাই।